মাত্ৰ 15,000 টকা ইনভেষ্ট কৰি আপুনি কেনেকৈ 1 কোটি টকাৰ গৰাকী হ'ব পাৰে শুনিবলৈ আচৰিত লাগিলেও এইটোৱে হৈছে মিউচুৱেল ফাণ্ডৰ পাৱাৰ এই ৰুলটোক কোৱা হয় 15-15-15 ৰুল যিটো ফৰ্মুলা ইউজ কৰি আপুনিও হ'ব পাৰে এজন কোটিপতি যদি আপুনি প্ৰত্যেক মাহে 15,000 টকাকৈ 15 বছৰৰ কাৰণে এটা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে আৰু সেই মিউচুৱেল ফাণ্ডটোৰ পৰা যদি আপুনি প্ৰত্যেক বছৰে গড় হিচাপত 15% ৰিটাৰ্ণ লাভ কৰে তেতিয়াহলে 15 বছৰৰ পিছত আপোনাৰ হাতত আহিব 1 কোটি 1 লাখ টকা ইয়াত আপুনি জমা কৰিলে মাত্ৰ 27 লাখ টকা আৰু 15 বছৰৰ পিছত যেটো ৰিটাৰ্ণ আহিল সেইটো 1 কোটিৰো অধিক ইয়াকে কোৱা হয় কম্পাউণ্ডিং অৰ্থাৎ চক্ৰবৃদ্ধিৰ পাৱাৰ আমি চক্ৰবৃদ্ধি ঋণৰ হাৰ জানো কিন্তু চক্ৰবৃদ্ধি যি ইন্টাৰেষ্ট হি যে আমাক কেনেকৈ কোটি কোটি কৰিব পাৰে সেই বিষয়ে কিন্তু আমি নাজানো যাৰ কাৰণে আমি আমাৰ যি মানি মাইন্ডসেট যি টকাৰ ওপৰত আমাৰ জ্ঞান সেইটো নথকাৰ বাবে আমি এইটো নাজানিছিলো এনেকুৱা ধৰণৰ ফাইনান্সিয়েল নলেজবোৰ পাই থাকিবলৈ পেজটো ফলো কৰিব আৰু ইউটিউব চেনেলত যদি চাই আছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপুনিও যদি মিউচুৱেল ফাণ্ডৰ বিষয়ে আৰু অধিক জানিব বিচাৰে তেতিয়াহলে কমেন্টত মিউচুৱেল ফাণ্ড বুলি লিখি দিব মই ইয়াৰ ওপৰত এটা সিৰিজ প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ লৈ আহিম আজিলৈ ইমানেই ধন্যবাদ